নমস্কাৰ মোৰ নাম জিন্তু দাস মোৰ কবিতা বিভাগ কৰিবলৈ আছোঁ কবিতাটিৰ নাম হ'ল মদাৰৰ অভিযোগ নুফুলিবি তই নহয় ধুনীয়া ইয়াই যেন এক কথা সৰ্বোত্তম অভিযোগ কতনোকৈ ধৰণা দিবি বুকুৰ কেঁচা পাতত লিখি আমাক সুবাস দিয়ক কতনোকৈ মিনতি কৰিবি সেন্দুৰীয়া পাহিত স্মাৰক পত্ৰ লিখি আমাৰ আদৰ এচি সৌতাত ধৰি বঢ়াই দিয়ক আমাক সাধাৰণ মৰমৰ পৰা বঞ্চিত কৰা হৈছে কতনোকৈ আমৰণ অনশন কৰি আমাক ফুল হিচাপে অধিকাৰ দিয়ক মৌমাখিয়ে ক'ব মোৰ প্ৰতিভা সুবাস নিদিলে বিধাতাই দোষকাৰ ফুলটো ফুলেই শিল বা বিষাদ নহয় হে মানৱ সমাজ অভিযোগকাৰী মই মদাৰ নমস্কাৰ